নমস্কাৰ মই ঋতিক আৰু সকলোকে মোৰ ঋতিক সকলোকে মই পুনৰ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ব্লগটো বিশেষ ব্লগ। মই ফুটবল ভাল পাওঁ কিন্তু মই নেখেলোঁ। মোৰ উশাহটো চুটি দৌৰিবৰ কাৰণে নোৱাৰোঁ দৌৰিব নোৱাৰোঁ, বহুত ভাল লাগে, সেইকাৰণে নেখেলাই ভাল মই বহুত ভাল পাওঁ ফুটবল। আৰু আজি আমাৰ গাঁৱত এই বছৰটো প্ৰথমবাৰৰ কাৰণে ফুটবলৰ যেতিয়া ছিজন আহিছে সেইকাৰণে ফুটবল আয়োজন কৰিছে আমাৰ গাঁৱতে। আৰু সেই গৰখীয়া থানৰ ভিডিঅ'টো যদি আপুনি চাইছে তেতিয়া হাত দুজন লোহিত আৰু উৎপল দুজন লগ দেখাইছিলোঁ। সেই এটা টীম হয় আমাৰ গাঁৱতে শিকি আছে। এজন বাহিৰৰ কোচাৰ আনিছে, ৰাইজে ক'ত কেনেকৈ আৰু মই ভালকৈ নাজানো, কিন্তু শিকাইছে ভালকৈ আমাৰ গাঁও ওচৰ গাঁওখিনি ওচৰ যিখিনি গাঁওকেইখন আছে, নপাম, এইফালে 26ঘৰীয়া, 9ঘৰীয়া, 10ঘৰীয়া আদি সকলো ল'ৰা ছোৱালী আহি ইয়াত শিকিছে আমাৰ ফিল্ডখনত। কিন্তু কোচাৰজন বাহিৰৰ হয়, কৈ জানো মই ভালকৈ নাজানো। তাৰপিছত আজিতে শিকাইছে, শিকাই কমপ্লিট হৈছেগৈ চাগে নেকি। আৰু গোটেই গাঁৱৰ ৰাইজে মিলি এখন ফুটবল খেল আয়োজন কৰিছে আমাৰ গাঁৱতে। বাকী খেলখন চাবলৈ যাওঁ বুলি ভাবিছোঁ, আপোনালোকক অকণমান দেখাই দিওঁ। আৰু বিভিন্ন গাঁৱৰ পৰা আহিব নিমন্ত্ৰণ কৰা খেলুৱৈবিলাক খেল খেলিবলৈ ইয়াত খেলত যোগদান দিবলৈ আহিব। আজি কেইখন খেল খেলাব, কেইখন খেল নেখেলাই মই একোৱেই নাজানো, কিন্তু গৈ ইমান দেৰি ফুটবল খেল আৰম্ভ হৈ আছে বুলি ভাবিছোঁ। হয়তো শেষো হ'ব পাৰে, যদি শেষ হয় ব্লগটো নিদিওঁ, আৰু যদি দিম জানিব খেলখন আৰম্ভ হৈ আছে বুলি। কিন্তু যাবলৈ চেষ্টা কৰিম, কৰিছোঁ আৰু ইতিমধ্যে মই ওলাই লৈছোঁ ধুনীয়াকৈ যাওঁ। আৰু মোৰ চাইকেলখন লৈ যাওঁ, মোৰ বাইকখন আৰু চাইকেলখন লৈ যাওঁ একদম ডাইৰেক্ট ফিল্ডত গৈ আপোনালোকক দেখাম ফুটবল খেল হৈ আছেনে নাই আৰু কাৰ মাজত হৈছে, আৰু ফুটবল খেলৰ অকণমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম বলক। আৰু মই এনেকৈ আহি আছোঁ, আৰু আমাৰ ৰাস্তাবিলাক চাওক, আৰু এইখন আমাৰ বিলৰ দৃশ্যবোৰ চাওক। আৰু মই গৈ পোৱাই নাছিলোঁ, তেতিয়া আহিছিলে আমাৰ ডিব্ৰুগড় জিলাৰ DC মহোদয় আৰু এনেকৈ এণ্ট্ৰি কৰিছিলে আমাৰ ফিল্ডত। আৰু মই যিহেতু মই গৈ পোৱা নাছিলোঁ তেতিয়াই সেইবাবে মোক মনোজ দাই ভিডিঅ' ক্লিপকেইটা তুলি থৈ দিছিলে মোৰ বাবে। আৰু ইমানখিনি সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে চাই থাকক, আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই মনোজ দালৈ বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰাৰ বাবে। আৰু আগলৈ মোক এনেকৈ সহায় কৰিব বুলি বহুত আশাবাদী। বাকী আপোনালোকে এনজয় কৰক। মই হিতেশ দাস আৰু ধনী দাস মৰণিত ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা এই সভাখনত উপস্থিত হ'ব আমাৰ সকলোৱে পৰিচিত চেয়াৰমেন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অথৰিটি আমাৰ জকাই অঞ্চলৰ বিশেষকৈ PT কোচিং চেণ্টাৰৰ আমাৰ মুৰব্বী মই বেছি দীঘলীয়া কৰিব বিচৰা নাই, কেৱল আপোনালোক শুভেচ্ছাই দিব বিচাৰিছোঁ। প্ৰথমতে মই দেৰি হোৱা পলম হোৱাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। এটা বিশেষ কামত মাইজানৰ ফালে আমাৰ খহনীয়া হোৱাৰ ফলত যথেষ্টখিনি ক্ষতি হোৱাৰ কাৰণে তাত চাবলৈ যোৱাৰ কাৰণে দেৰি হ'ল। যাই কি নহওক, মই আপোনাক পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু
একদম ফাইনেলি আহি পালোঁ আৰু আহিয়ে পাই একদম এইফালে খেল তৰা খেল চাই কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু খেল মানে আহি চালোঁ প্ৰথম বিলখন নকৰে এবাৰ নেক্সট বিল আছে আৰু আমি চবেই চাম ন খেল বিলি খেল চাবিনে আৰু আপোনালোকে চাই থাকক হাই কৰে আৰু আপোনালোকে চাই থাকক খেলখন আৰু খেলখন এনেকৈ দেখা যাব চেষ্টা কৰিম আৰু এইবিলাক হ'ল প্লেয়াৰবিলাক এটা টীম আৰু এটা টীম আৰু আমাৰ এওঁক লগ পালোঁ আৰু আজি খেল ক'ব যে আজি খেল বগীবিল আৰু চেৰপাখাতি নহয় আশাবাৰীখিনি হৈছে মানে এনেই খেলখনৰ লগত জড়িত হৈ একদম তোমাক কেনেকুৱা লাগিছে খেলখনৰ জৰিয়তে বহুত ভাল লাগিছে এইবাৰ প্ৰথম জানিছোঁ এনেকৈ ভাবিছোঁ আগুৱাই যাওঁ এনেকৈ কৰি চাওঁ কেনেকুৱা লাগে তেতিয়া আগলৈ আমাৰ ৰাইজৰ ফালৰ পৰা তোমালোকৰ অশেষ শুভেচ্ছা থাকিল আৰু বাকী খবৰ খাতি ভালে আৰু এনেই দৰ্শক এনেই কিবা ক'ব বিচাৰিব নেকি দৰ্শক মানে কিনো এনেকৈ ভালেই লাগিছে খেলখন এনেকৈ গাঁৱত পাতিছোঁ তাতে চবেই ৰাইজে আৰু খেললৈ শুভেচ্ছা জনালোঁ বহুত বহুত ধন্যবাদ থাকে আৰু আমি এতিয়া একেলগে উপভোগ কৰিম এতিয়া আমাৰ খেলখন এতিয়া ছেকেণ্ড ফিল্ড যিহেতু হৈ আছে এতিয়া আৰু খেলখন আৰম্ভ হ'লেই এয়া আৰু খেল আৰম্ভ হৈছে মানে আপোনালোকে উপভোগ কৰক পায় কিন্তু খেলখন হাৰি থাকিব খেলখন দুয়ো চববিলাক সমানেই হ'ল বৰ্তমানটো কোনো নিজিকিলে বাকী এতিয়া যদি প্লাণ্টিক যদি খেলায় আৰু এইফালে খেলাব চাগে কিবা এটা হয় যদি হ'ব আৰু নহ'লে একেবাৰে ড্ৰ হৈ যাব নে কি আৰু বৰ্তমান মোৰ ভাইটি কেইজনমান লগ পালোঁ গোটেইকেইটাকে মানে আজি খেলখন চাই কেনেকুৱা লাগিলে ভাল লাগিলেনে আৰু এতিয়া যে ড্ৰ হ'ল খেলখন এতিয়া মানে কিবা প্লাণ্টিক চাণ্টিক খেলাব নাই বাকী ৰাইজক কিবা এটা ক'লে নাই কি ক'ম আপোনালোকে আহিব চাবলৈ ভালেই লাগিছে আৰু আহিব আৰু আশা কৰোঁ বাকী আমি এতিয়া প্লাণ্টিকত চাওঁ নে কি প্লাণ্টিকত চাওঁ তেতিয়াহ'লে ইয়াৰ পৰা উপভোগ কৰিবি নে আগলৈ যাবি আগলৈ যাওঁ নে কি আগলৈ যাওঁ আপোনালোকক দেখাম এতিয়া আমি আগলৈ যাম বৰ্তমান চব আগলৈ গৈছে এনেকৈ আৰু এয়া বৰ্তমান প্লাণ্টিকত আপোনালোকে দেখিলে এটা গ'ল এটা হৈ গ'ল দুটা হ'ল বাৰু এতিয়ালৈকে এতিয়া বৰ্তমান দৰে হৈছে তাৰ আগতো দিছিলে এটা গ'ল এতিয়া এটা ভৰাই দিলে গ'ল এবাৰ আকৌ আহিছে হালধীয়া পাৰ্টি সেয়া কেমেৰা কোৱালিটিটো ভাল অহা নাই কিবা ফাটি অহা নিচিনা লাগিছে মেইন ছাবজেক্টটো আপোনালোকে উপভোগ কৰক এইবাৰো গ'ল একদম চাই থাকক এবাৰ লাষ্টতে আপোনালোকক কম আৰু মই আৰু বৰ্তমান ইয়াতে লগ পালোঁ দাদা কেইটামান এয়া দাদা সকলোৱে ভাল লাগে বেছি ভাল লাগিছে আৰু খেলখন জিকিলে বগীবিলে আৰু এতিয়া আন্ধাৰ হৈ গ'ল ৰাতি হৈ গ'ল আৰু বগীবিললৈ বহুত শুভেচ্ছা এনেকৈ যাতে আগবাঢ়ি যায় ফুটবল খেলখনত আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লাইকটো গ'ল মানে সেইকাৰণে তো মোবাইলত টচ দি পোৱা আছোঁ আৰু বাকী খেল চলি আছে আৰু আপোনালোকক ফাইনেল খেলখন দেখাবলৈ চেষ্টা কৰিম আমাৰ মানে ফুটবল খেলা যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপুনি এই ভিডিঅ' ক'ৰ পৰা আৰু কেনেকৈ চাই আছে ক'ৰ পৰা চাই আছে আৰু প্লিজ আপুনি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব
আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপুনি মানে এই চেনেলটোত যদি নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভিডিঅ' পাই থাকিব আজিলৈ ইমানেই ধন্যবাদ জয় আইকন